ভিডিঅ'টো আজি চিন্তা কৰিলোঁ ভালদৰে ভিডিঅ'খন ভালদৰে যায় যিহেতু মই কামনা কৰিলোঁ ভাল তোমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ ফ'ল' কৰি দিব ঠিক আছে বাই 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 F1
এতিয়া বাহিৰে পূজা কৰিব আহিছে, কেনে লাগিছে পূজা কৰি? বহুত ধুনীয়া লাগিছে। হেল্ল' ৰাইজসকল, আমাৰ চেনেলটো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। হেপী বিশ্বকৰ্মা পূজা। বেছি কৰে আপুনি পূজাখন চাই কেনে মানে পূজা আমাৰ ভালে হৈছে। এতিয়া আমি সেয়া ল'লোঁ, ফটো লৈছে আপুনি? ঠিক আছে দিয়ক, ঠিক আছে। আজি পূজা কেনে বোলে? বঢ়িয়া না? আজি ভাল লাগিছে। আমাৰ ইয়াত বহুত ভালকৈ পতা হৈছে, ভালদৰে গৈছে আমাৰ পূজা। তাকে এতিয়া আমি যা যোগাৰ কৰি আছোঁ। পূজা কেনে পালা? পূজাখন বিশ্বকৰ্মা পূজা লাইক কৰিব ভিডিঅ'টো। আমাৰ অংকুৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আপুনি খানা বনাইছে, খানাটো কেনেকুৱা হৈছে? আপুনি কি বনাইছে? আইটেম কি আছে কওক? খানা আছে, আমাৰ প্ৰথম পায়স আছে, তাৰপিছত খিচাৰি আছে, চব্জি আছে, তাৰপিছত বিলাহী চপ আছে, আৰু চাহ তাহ ভুজা ইত্যাদি থাকে। আৰু এতিয়া প্ৰসাদ হ'বগৈ। এতিয়া আৰু চবে যে ভালদৰে চলাই, কোনো মদ পানী নাখাবা, অকল খিচাৰি খাই প্ৰসাদ চসাদ খাই যে অত্যাচাৰ যে কোনো নকৰে, এইটো নাখায়ে, বহুতে নাখায়ে। অলপ পিছত আমাৰ ৰিফাইনাৰী কপাৰটিৰ পূজা চলিব। এয়া পূজা যাবৰ কাৰণে সাজু হৈছে মানুহটো। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।